So welcome students, welcome to my channel ASSEB class 9-10 by Amit sir. More naam Amit Rai hoy. মই লাষ্ট 13 ইয়াৰ্ছৰ পৰা পঢ়াই আছো আৰু মোৰ মানে আগৰ চেনেলটো ডিলিট হৈ গ'ল। ডিলিট মানে কি মই মানে ক্ৰেডেনশিয়েলটো পাহৰি গৈছো। এই কাৰণে মই মানে এটা নতুন চেনেলটো বনাইছো। এটো সাবস্ক্ৰাইব কৰি লবা তোমালোকে। ইয়াতে তুমি বহুত বস্তু মানে ফ্ৰীত পাবা। ইয়াতে তোমালোকে ক্লাস 9-10 ৰ যিমান কন্টেন্ট থাকে সব বস্তু ক্লাস 9-10 ৰ কাৰণে ফ্ৰী থাকিব আৰু ল্যাঙ্গুৱেজটো অসমীয়া বা মই বেঙ্গলী ৰাখিম। ঠিক আছে। আজি মানে ক্লাস আজি যোনটো আমি ভিডিওটো যোনটো আনিছো আজি আমাৰ হাফ ইয়াৰলি এক্সামটো হৈছে ক্লাস 9 ৰ 10 ৰ না 10 টো এতিয়া চলি আছে। এতিয়া মানে 9 ৰ আমাৰ ডিউটিটো শেষ হ'ল তো মই তোমালোকৰ কাৰণে এটো আনসাৰ কিটো লৈ আহিছো। ঠিক আছে। সো মই ডাইৰেক্ট ইয়াতে আনসাৰটো কম বেছি মানে ডিসকাস নকৰো কাৰণ ভিডিওটো বেছি ডাঙৰ হৈ যাব। তোমালোকে চাব পাৰা এটো হা ফাৰ্স্টৰ যোনটো আনসাৰটো হ'ব সলিড লিকুইড গ্যাস এটোৱে হ'ব এ অপশনটো। 2 নম্বৰটো আনসাৰটো হ'ব বি অপশন নম্বৰ এ 373 কেলভিন। কোৱেশ্চন নম্বৰ 3 যোনটো আছিল এটো আনসাৰটো হ'ব ব্ৰোমিন বা ব্ৰোমাইন। 4ৰ আনসাৰটো হ'ব মিল্ক টিন্ডাল ইফেক্টৰ কোৱেশ্চনটো আৰু 5 নম্বৰটো আনসাৰটো হ'ব 5 নম্বৰ আনসাৰটো হ'ব ডিস্টিলেশন এন্ড ইউজ অফ ম্যাগনেট। 6 নম্বৰ আনসাৰটো হ'ব বেসিক্যালি ইয়াতে বেছি দিয়া আছে তো তোমাৰ অপশনটো 3 আৰু 4 মানে অপশন নম্বৰ সি D2 3 এটো মানে ফিজিক্যাল চেঞ্জ কোনটো হোৱা হৈছে এটো খুদি আছে তো ফিজিক্যাল চেঞ্জ ইয়াতে পাবা ঠিক আছে। সো অপশন নম্বৰ B2 হ'ব বি। ঠিক আছে। নেক্সট আমাৰ কোনে ডিসকভাৰ কৰিছিল নিউক্লিয়াছ তো এটো তোমাৰ ৰবাৰ্ট ব্ৰাউনৰ নামটো আহিব অপশন নম্বৰ ডি। আৰু সেল অৰ্গানেলি কোনে কি প্ৰডিউস কৰে কোনটো লিপিড প্ৰডিউস ক'ত হয় সেল অৰ্গানেলি which produces lipid so এটো আমাৰ SER কও মানে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম। ওকে আৰু তাৰ পিছত ইয়াতে দিয়া আছে যে এটো মানে ডায়াগ্ৰামটো মান ক্লিয়াৰ কৰি দিয়া নাই কিন্তু তাৰ আনসাৰটো হ'ব গোলগি এপাৰ্টাছ। এটো তোমাৰ মাইটোকন্ড্ৰিয়া হয়। বহুত স্টুডেন্টসে মাইটোকন্ড্ৰিয়া মানে লগাই আছে কিন্তু মাইটোকন্ড্ৰিয়াটো এটো হ'ব তেনেহলে এটো গোলগি এপাৰ্টাছ হ'ব। আৰু নেক্সটটো আমাৰ 10 নম্বৰটো আনসাৰটো হ'ব অসমোসিস। 11 নম্বৰটো আনসাৰটো হ'ব লাইজোজম। 12 নম্বৰটো আনসাৰটো হ'ব 1। 13 নম্বৰটো আনসাৰটো হ'ব অপশন নম্বৰ এ এপিক্যাল মেৰিস্টেম। 14 নম্বৰটো আনসাৰটো হ'ব স্ক্লেৰেনকাইমা। 15 নম্বৰটো আনসাৰটো হ'ব ভেসেলস। 16 নম্বৰটো আনসাৰটো হ'ব ব্লাড লিগামেন্ট আৰু এটো জি দি আছে। ঠিক আছে। মই মানে অলপ ফাস্ট গৈ আছো আজি। 17 টো অপশনটো হ'ব সি নম্বৰ। ঠিক আছে। 18 ৰ আনসাৰটো হ'ব প্লাজমা মানে ডি নম্বৰ। ওকে এটো অলপ এনেকুৱা কৰি দিও আৰু তোমালোকৰ 19 ৰ আনসাৰটো হ'ব মই আজি মই ডিসকাস কৰা নাই কাৰণ মানে ভিডিওটো মই শৰ্ট ৰাখিব লাগে। এটো সি হ'ব। 20 নম্বৰ আনসাৰটো বি হ'ব এক্সচেঞ্জ অফ নাইট্ৰজেন। 21 নম্বৰ আনসাৰটো 0 হ'ব মানে it can be 0 displacement can be 0 displacement can be 0 এটো হ'ব। দেন ভেলোসিটি এটো এটা গ্ৰাফ দিছে আৰু গ্ৰাফত তোমাক কৈ আছে যে এটো মানে ABCD কি দেখায় ABCD টো দেখায় আমাৰ ডিসটেন্স ট্ৰেভেল বাই দা কাৰ। ওকে ইয়াতে কোন এটা আছে যোনটো মানে মোশনৰ মানে গতিৰ হেৰি নাই সমীকৰণটো মানে নাই এটো মানে ভুল হ'ব। সো আমাৰ বেসিক্যালি টু মাইনাস হয় v² প্লাস দিয়া আছে সো বি নম্বৰটো আনসাৰ হ'ব। এটো এটা ডায়াগ্ৰাম দিছে আৰু কৈ আছে যে এটো কোনটো কাৰেক্ট তো তুমি এটো চাই আছা সময়টো মানে বাঢ়ি গৈ আছে। ঠিক আছে। সময়টো বাঢ়ি গৈ আছে কিন্তু দূৰত্বটো বাঢ়া নাই। দূৰত্বটো এনেকুৱা বাঢ়িব লাগে বেসিক্যালি এনেকুৱা হ'ব লাগে কিন্তু এনেকুৱা হোৱা নাই। সো বস্তুটো মানে স্থিৰ হৈ আছে। ঠিক আছে। গতি নাই তাতে। সো the object is in the same position. ওকে আৰু মই অসমীয়া ট্ৰাই কৰিছো এনেটো মই হিন্দীত কওঁ মোৰ এটা আৰু চেনেল আছে জ্ঞান উইজডম বুলি তাতে আমি ক্লাস 11 12 আৰু বিকমৰ কাৰণে বহুত কেটা ক্লাস পায়। ঠিক আছে। এটো তোমালোকে চাব পাৰা আৰু এটো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা একদম আৰু ভিডিওটো লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা। 25 ৰ আনসাৰটো হ'ব ডি নম্বৰটো। 26 ৰ আনসাৰটো হ'ব সি নম্বৰটো। ওকে 27 আনসাৰটো হ'ব মাস ইনাৰ্চিয়া মাসৰ মানে হেৰি ডিপেন্ড কৰে আৰু তোমালোকৰ 28 ৰ আনসাৰটো হ'ব অপশন নম্বৰ সি বি2 ৰং আছে সি নম্বৰটো হ'ব। তেতিয়া তাৰ পিছত নেক্সট টু এসআই ইউনিট অফ ফোর্সটো হ'ব আমাৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো নহব এটো হ'ব। ঠিক আছে। এটো মানে দেখাতকৈ এটো লাগে কিন্তু এটো ৰং হৈ যায় পাৰ মানে এটো ফোর্স ইজ ইকুয়াল টু কি হয় মাস ইনটু এক্সেলাৰেশন না আৰু এক্সেলাৰেশনত কি আহে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ না পাৰ সেকেন্ড স্কয়াৰ তো ইয়াতে আমাৰ মানে স্কয়াৰ বস্তুটো থাকিব লাগে সো এটো আনসাৰ হ'ব। ঠিক আছে। নেক্সট এটো তোমাৰ mv হ'ব p = mv বুলি ফৰ্মুলা আছে মোমেন্টামৰ সো mv হ'ব ইয়াতে এইটো আনসাৰটো। ঠিক আছে। আৰু নেক্সট ইয়াতে 31 নম্বৰ আনসাৰটো সি নম্বৰটো হ'ব। 32 নম্বৰ আনসাৰটো বি নম্বৰটো হ'ব। ইয়াতে কি হয় ইয়াতে বেসিক্যালি 8 3 আৰু 8 3 দুটা মানে কাটি গ'ল। ঠিক আছে। এই কাৰণে তোমাৰ আনসাৰটো ডাইৰেক্ট এটোৱে বাছি যাব।
মানে এইটো 3 নহয় এইটো 10 টু পাৱাৰ 3 আৰু 10 টু পাৱাৰ 3 যোনটো আছে এইটো কাটি যাব আনসাৰটো এইটো বাচিব নেক্সট তোমাৰ 33 আনসাৰটো -190 ডিগ্ৰী টু 110 হ'ব 34 টু ইয়াতে খুদিছে যে ৰেসপন্সিবল ফৰ এসিড ড্ৰেন এসিড ড্ৰেনৰ কাৰণে কোনটো মানে হেৰি ৰেসপন্সিবল আছে ইয়াতে তোমাৰ 2 নম্বৰটো নাইট্ৰজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড এই দুটাই হয় এই কাৰণে অপচন নম্বৰ D2 হ'ব 35 আনসাৰটো D হ'ব 36 আনসাৰটো ইয়াতে হ'ব ওজন লেয়াৰ ডিপ্লেশন D অপচন 37 আনসাৰটো ইনফ্লুয়েঞ্জা হ'ব 38 আনসাৰটো ডেংগু হ'ব 39 আনসাৰটো B নম্বৰ দে মানে হেউতে কোষ বিভাজনৰ সহায় কৰে ঠিক আছে তাৰ পিছত নেক্সট হলে 42 আমাৰ হল জাপানিজ encephalitis then 41 to হ'ব ট্ৰান্সফাৰ ইনফেকশন B নম্বৰ 2 42 আমাৰ এছাৰশন ৰিজনিং এটা কোশ্চেন দিছে কিন্তু তোমালোকক বেছি পাব পাৰা মানে ফাইনালত ঠিক আছে ফাইনালত তোমালোকক 3-4টা মান পাব পাৰা সো বেসিক্যালি ভালকে পঢ়িবা এটো অপচন নম্বৰ A টো ভাল ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ A বেছিভাগে এটো দেখা গৈছে যে এটো এনেকুৱা কোশ্চেন যোনটো বনায় ইয়াতে আমাৰ মানে A অপচনটোৱে থাকে বেছিভাগে ঠিক আছে এটো এটা মানে তোমালোকৰ ট্ৰিকটো লব পাৰা এজেন্ট অফ কমন কোল্ড ভাইরাসটো হয় আমি জানো কমন কোল্ডৰ ৰিজনটো কি হয় ভাইরাসটো ম্যাচ দা ফলোইং এটা দিছে মানে এতে কোনটো কাটো হ'ব ঠিক আছে এটো তুমি দেখো পাৰা সেপাৰেশন অফ কালার ওয়াটার আৰু কি আছে সো এটো আনসারটো আমাৰ 1 নম্বৰটো হ'ল সো ডি ইয়াতে এটা ট্ৰিক থাকে যে এটা যদি তুমি মিলাব পাৰিবা সব তোমাৰ আনসারটো পাই যাবা সো D1 টো হলে ভাল না সো D1 সোয়া ইয়াতে D1 ইয়াতে আছে তো আনসারটো B হ'ব ঠিক আছে আৰু বাকিখিনি তুমি ম্যাচ কৰিব পাৰিবা যেনে A আনসারটো 3 দিছে সো A আনসারটো মানে বাটার ফ্রম ক্রিমৰ কাৰণে আমি সেন্ট্রিফিউগাল মেচিনটো ইউজ কৰো ঠিক আছে নেক্সট আমাৰ হল 35 ত আমাৰ B হ'ব ওকে সো দিস ইজ ডান আৰু যিমান কোশ্চেন আছে এটো তোমালোকে এতে চাই লোৱা যোন বিলাক মানে ফিউচাৰত এক্সাম দিবা আৰু ম্যাথছৰ কাৰণে তোমালোকক কি হেল্প লাগে কবা আৰু আমাৰ এটা এপ আছে জ্ঞান উইজডম এপ তাতে মানে 1 টকাত তোমালোকৰ কাৰণে ফ্ৰী মানে ভিডিও ক্লাস এনিমেটেড ক্লাস আৰু MCQ টেষ্ট দিয়া গৈছে এইবিলাক তোমালোকে এপটো ডাউনলোড কৰি লবা চেনেলটো এটো এতিয়া সাবস্ক্ৰাইব কৰি দিয়া আৰু শেয়াৰ কৰি দিয়া তোমালোকৰ যিমান ফ্ৰেন্ডছ আছে সব লগত ঠিক আছে আৰু থ্যাংক ইউ নেক্সট ক্লাসটো আমি লগ পাম ঠিক আছে থ্যাংক ইউ